ছাত্ৰ-ছাত্ৰীসকল লগতে মোৰ শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল পুনতে নমস্কাৰ গ্ৰহণ কৰিব। আজি আমি ইয়াত উপস্থিত হৈছোঁ এই ভিডিঅ' ডে 3 সৈতে মকবুল হুছেইনে যোৱা ভিডিঅ' 2 অৰ্থাৎ ডে 2ৰ সৈতে যিখিনি কথা আলোচনা কৰিছিলোঁ সেই কথাখিনি ডিটেইলছ আমি ইয়াত আলোচনা কৰিবৰ কাৰণে সাজু হৈছোঁ। আমাৰ প্ৰথমতে আজিৰ এই ভিডিঅ'টোৰ কেইটামান গুৰুত্বপূৰ্ণ কথা আমি কৈছোঁ যে ইয়াৰ আগত যেনেকৈ আমি ডেফিনিশ্যন কেইটামান কৰিবলৈ দিয়া হৈছিল ঠিক তেনেকৈ আমাৰ আজিৰ এই ভিডিঅ'টোত প্ৰথমতে ৰিলেশ্যন অৰ্থাৎ সম্পৰ্ক তিনিটা মনত ৰাখিব লাগিব। এই ত্ৰিকোণমিতিক অধ্যায়ৰ এই ৰিলেশ্যন তিনিটাই হৈছে প্ৰধান আৰু এই ৰিলেশ্যন তিনিটাৰ পৰা আমি 15টা মান সূত্ৰ আমি ইয়াৰ জৰিয়তে সৃষ্টি কৰিব পাৰিম। অৰ্থাৎ এটা ফৰ্মুলাৰ পৰা আমি আৰু 4টাকৈ ফৰ্মুলা তৈয়াৰ কৰিব পাৰিম। এনেকৈ 3 5 গুণ 15টা ফৰ্মুলা এই 1 2 আৰু 3ৰ পৰা আমি তৈয়াৰ কৰিব পাৰিম। গতিকে ইয়াৰ পিছত এইখিনি মূল সূত্ৰ হিচাপত লৈ পেলাই আগত মনত ৰাখিব কেইটামান ডেফিনিশ্যন, তাৰপিছত আজিৰ এই ৰিলেশ্যন কেইটা খুব ধুনীয়াকৈ লিখি ল'ব আৰু এইকেইটা বাৰে বাৰে পঢ়ি থাকিব। ইয়াৰ পিছত আৰু এটা আমাৰ গুৰুত্বপূৰ্ণ এখন তালিকা আহি আছে আৰু এই তালিকাখন আমাক যিহেতু লাগিবই আৰু এই তালিকাখন মনত ৰাখিবলৈ হ'লে আমাৰ বহুত পৰিশ্ৰমৰ কথা আছে। ইয়াত মনত ৰখাটো ইমান সহজ নহয়। সেইকাৰণে এই তালিকাখন অৰ্থাৎ এই ত্ৰিকোণমিতিক তালিকাখন আমি মনত ৰখাৰ কাৰণে এটা আমি ইয়াত ভিডিঅ' ক্লিপৰ জৰিয়তে আমি ইয়াত এটা কিটিপ দেখুৱাইছোঁ। ত্ৰিকোণমিতিক তালিকা এইটো মনত ৰখাৰ কিটিপ। এই তালিকাখন আমি কেনেকৈ পঢ়িম সেইটো কাৰণে আমি ইয়াত প্ৰথমতে আমি সকলোৱে জানো যে আমাৰ পূৰ্ণ সংখ্যাবিলাক 0ৰ পৰা ষ্টাৰ্ট হয়। গতিকে আমি ইয়াত যদি পূৰ্ণ সংখ্যাৰ সেটটো এনেকৈ লিখি লওঁ 0, তাৰপিছতটো হ'ব 1, তাৰপিছত 2, তাৰপিছত 3, তাৰপিছত 4। এইটো হ'ল আমাৰ পূৰ্ণ সংখ্যাৰ এটা গোট। কাৰণ ইয়াত আমি 0ৰ পৰা আৰম্ভ কৰি পেলাই 4 লৈকে লিখা হৈছে। কিয় লিখা হৈছে? কাৰণ ইয়াত আমাৰ ডিগ্ৰী 5টা আছে। আমি ইয়াত লক্ষ্য কৰিলে দেখা যাব তালিকাখনত 5টা ডিগ্ৰী আছে। এটা হ'ল 0 ডিগ্ৰী আৰু দ্বিতীয়টো হ'ল 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী। সেইকাৰণে ইয়াত যিহেতু 5টা ঘৰ আছে আমি ইয়াত 0ৰ পৰা ষ্টাৰ্ট কৰি 4 লৈকে লিখিলোঁ। এতিয়া এই গোটেইকেইটা সংখ্যাক আমি যদি 4ৰে হৰণ কৰোঁ, ইয়াক এইবাৰ গোটেইকেইটাক আমি 4ৰে হৰণ কৰিলোঁ। ইয়াতো 4ৰে হৰণ কৰা যাওক, ইয়াতো 4ৰে হৰণ কৰিলোঁ, ইয়াতো 4ৰে হৰণ কৰিলোঁ। এতিয়া এইটো 0/4 দ্যাট মিন্স এইটো 0 হ'ব, 1/4 1 হ'ব। এইটো যদি ক্যালকুলেশন কৰি দিয়া যায় তেনেহলে 1/2 হ'ব। সরি এইটো 1/4 থাকিব। এইটো 3/4 হ'ব। এইটো আকৌ 4/4 ক্যালকুলেশন কৰিলে এইটো আহিব 1। এতিয়া এই গোটেইকেইটা সংখ্যা আমি যদি এনেকৈ বৰ্গমূল এটা লওঁ, এইটো গোটেইকেইটা সংখ্যাৰ আমি বৰ্গমূল লম। এনেকৈ যদি বৰ্গমূল লওঁ তেনেহলে 0ৰ বৰ্গমূল আমি এই বস্তুকেইটা ইয়াত ঠাই কম কাৰণে আমি লিখিব পৰা নাই, আমি ডাইৰেক্ট ইয়াত লিখি গৈ আছোঁ। কাৰণ ইয়াত 0ৰ বৰ্গমূল আমি জানো 0, গতিকে ইয়াত 0 লিখিলোঁ। 1ৰ বৰ্গমূল 1 আৰু 4ৰ বৰ্গমূলটো 2 লিখা যায়। ইয়াত 1ৰ বৰ্গমূল 1, 2ৰ বৰ্গমূল নাই কাৰণে ইয়াত √2 থাকি গ'ল। ইয়াত 3ৰ যেহেতু বৰ্গমূল নাই গতিকে √3 লিখা হ'ল। আকৌ 4ৰ বৰ্গমূল কিমান পালোঁ 2, ইয়াত 1ৰ বৰ্গমূল 1। গতিকে ইয়াৰ পৰা লক্ষ্য কৰা হয় যে এটা বস্তু মনত ৰাখিব লাগিব আমাক যে প্ৰথমতে আমি পূৰ্ণ সংখ্যা 0ৰ পৰা 4 লৈকে লিখা হৈছে। তাৰ পিছত কামটো হ'ল গোটেইকেইটা সংখ্যাক 4ৰে হৰণ কৰিম। তাৰ পিছত আকৌ হৰণ কৰাৰ পিছত যি থাকিব হৰণ ফলবিলাকক আকৌ আমি বৰ্গমূল লম আৰু গোটেইকেইটাৰ বৰ্গমূল
লৈ পেলাই সিরিয়াল এনেকে যদি বহাই গৈ থাকো তেনেহলে দেখা যায় প্রথমটো 0 ডিগ্রিত কিমান হ'ব অর্থাৎ sin 0 ডিগ্রির মানটো হ'ব 0 sin 30 ডিগ্রির মানটো হ'ব হাফ sin 45 ডিগ্রির মানটো হ'ব 1/√2 sin 60 ডিগ্রির মান √3/2 আকৌ sin 90 ডিগ্রির মানটো হল 1 এনেকে আমি মনত রাখিব পারি এতিয়া যেহেতু sin থিটার গোটেইকেইটা মান আমি হয়তো মনত রাখিলো এনেকে এই মান কেইটা আমি যদি ওলটাই দিয়া যায় এনেকে 0 পৰা স্টার্ট হৈছে আকৌ যদি ওলটা ফালে যদি আমি লিখি দিও তেনেহলে আমাৰ cosৰ মান বিলাক হৈ যাব এজ ইট ইজ এটো এইফালে লৈ আহিলে ইয়াত 1 এটো এইফালে লৈ আহিলে √3/2 এটো আকৌ 1/√2 ইয়াত সেম হাফ আৰু ইয়াত হ'ব 0 এনেকে গোটেইকেইটা লিখি ওলটাই লিখি দিয়া মানে cos থিটা হৈ গল এতিয়া আমাক লাগে tan থিটা অর্থাৎ মনত রাখিব sin থিটাৰ ডেফিনেশন যদি সংজ্ঞাৰ পৰা যদি এইটো যদি আমি জানিব পাৰো sin থিটাৰ মানকেইটা যদি অর্থাৎ আমি মনত থাকে তেনেহলে আমি ওলটাই দিলে cos থিটাৰ মানকেইটা ইজিলি হৈ যাব এতিয়া আমি একেদৰে tan থিটাৰ মান যেতিয়া লিখিম tan থিটাৰ মান জানিলে এই গোটেইকেইটা ওলটাই দিলে cot থিটাৰ মান ওলাই পৰিব আকৌ একেদৰে sec থিটাৰ মান যেতিয়া আমি জানিম cosec থিটা ওলাই পৰিব অর্থাৎ tan থিটাৰ ডেফিনেশন আমি ইয়াৰ আগৰ ভিডিও বিলাকত দেখাইছিলো যে tan থিটাৰ এটা ডেফিনেশন আছিল লম্ব বাই ভূমি আৰু এটা আছিল লম্ব বাই ভূমি ইয়াত যদি আমি লিখা হয় নাইবা আৰু এটা আছিল tan থিটা ইকুয়াল ডেফিনেশন আছিল sin থিটা বাই cos থিটা অর্থাৎ আমি এইখিনি আগত ইয়াত অলপ আমি দেখাই দিছো tan থিটা ইকুয়াল আমাৰ এনেকুৱা এটা ফৰ্মুলা দিয়া হৈছিল sin থিটা বাই cos থিটা এটো আগৰ ভিডিওটোত আছিল cos থিটা ইয়াত থিটাৰ ঠাইত আমি এতিয়া লিখিলো 0 ডিগ্ৰী ইয়াত থিটাৰ ঠাইত 0 ডিগ্ৰী ইয়াত থিটাৰ ঠাইত 0 অৰ্থাৎ tan 0 ডিগ্ৰী ইকুয়াল কি হ'ব sin থিটা বাই cos থিটা এটো ফৰ্মুলা যদি ব্যৱহাৰ কৰা হয় তেনেহলে sin 0 ডিগ্ৰী মান কিমান আছে 0 আৰু cos 0 ডিগ্ৰী মান কিমান আছে 1 অৰ্থাৎ 0/1 আলটিমেটলি ৰিজাল্ট কি হ'ব 0 সেই গতিকে tan 0 ডিগ্ৰী মানটো আমি কি কম 0 একেদৰে তামাৰ এটো 0/1 অৰ্থাৎ sin থিটা বাই cos থিটা অৰ্থাৎ 0/1 ইকুয়াল 0 ইয়াতো যদি এই sin থিটা বাই cos থিটা লিখা হয় তেনেহলে a2/2 লিখিলে 2 টু ক্যান্সেল গৈ পেলাই 1 কি হ'ব √3 সেম একেদৰে a2 যদি ক্যান্সেল কৰি দিয়া যায় তেনেহলে আহিব 1 a2 ক্যান্সেল কৰিলে √2 ক্যান্সেল গৈ পেলাই √3/1 মিন্স √3 হ'ব এটো আৰু এটো আহিব 1/0 ইয়াত এটা কথা হল প্ৰথম কথা টু ইয়াতে ৰৈ গল যে 1/0 এতিয়া 1/0 যদি থাকে তেনেহলে ইয়াত আমাৰ কিতাপ বিলাকত এতিয়া লিখা হৈছে যে 1/0 ইয়াৰ কোনো সংজ্ঞা নাই অর্থাৎ যে কোনো সংখ্যা বাই যদি 0 আহে তেনেহলে আমি এই বস্তুটো আমি ব্যবহার কৰিব পাৰো ইয়াক কোৱা হয় ইনফিনিটি অর্থাৎ 1/0 বা 2/0 যে কোনো এনি নাম্বার বাই যদি তলত 0 থাকে তেনেহলে আমি ইনফিনিটি ব্যবহার কৰো অর্থাৎ এই চিনটো ইয়াত লিখি ৰাখিলে ভাল হ'ব এটো কারণ বর্তমান হয়তো আমাৰ এই কিতাপখনত তেনেকুৱা ধৰণৰ সিস্টেমেটিক নাই অর্থাৎ এই চিনটো যত দেখা পাব তাতেই কব যে সংজ্ঞাবদ্ধ নহয় ইনফিনিটি চিনৰ দ্বাৰা বুজাব সংজ্ঞাবদ্ধ নহয় এইটো কথা ভালকে মনত ৰাখিলে হল কাৰণ কিতাপ বিলাকত হয়তো বৰ্তমানৰ কিতাপ বিলাকত লিখা আছে এইটো ইনফিনিটি অৰ্থ ইয়াত এই চিনটো দিয়া নাই ডাইৰেক্ট লিখিছে সংজ্ঞাবদ্ধ নহয় গতিকে এইটো মনত ৰাখিলে হল যে 1/0 2/0 যি কোনো সংখ্যা ওপৰত থাকিলে তলত 0 থাকিলে এইটো ইনফিনিটি ইয়াৰ কোনো অৰ্থ নাই মিনিংলেছ তে জিএনক হেতু ইয়াত লিখা হৈছে সংজ্ঞাবদ্ধ নহয় একেদৰে আমি এই মান কেইটা যদি আমি ওলটাই দিও তেনেহলে কটৰ হৈ যাব গতিকে ইয়াত ইনফিনিটি তার পিছত হ'ব √3 তার পিছত হ'ব 1 তার পিছত ইয়াত আকৌ 1/√3 তার পিছত আকৌ আহিল 0 এইবাৰ তেনেহলে sin জানিলে cos হৈ গল tan জানিলে cot হৈ যাব এতিয়া আমি উলিয়াব লাগে sec থিটা গতে sec থিটাৰ আগৰ ভিডিওটোত আমি দেখাইছিলো sec থিটাৰ কেইটামান ডেফিনিশন দিছিলে এনেকে যে sec থিটা ইকুয়াল 1/cos থিটা ইয়াত থিটাৰ ঠাইত আমি 0 ডিগ্ৰী লিখিম গতিকে ইয়াতো আমি 0 দিম অৰ্থাৎ sec 0 ডিগ্ৰী কি হ'ব sec 0 ডিগ্ৰী 1 এটো cos থিটা তেনেহলে মানটো ইয়াত এনেকৈ লিখিলে হল 1 cos ৰ মানটো ইয়াতে আছে অৰ্থাৎ 1/1 ইকুয়াল কি হ'ব 1 এ হ'ব গতিকে আমি ইয়াত লিখিলো 1 ইয়াত যদি 1 হয় একেদৰে 0 ডিগ্ৰী ঠাইত আমি যদি ইয়াত এটো লিখি দিও এতিয়া 30 ডিগ্ৰী যদি লিখা যায় 30 ডিগ্ৰী ইয়াত বহাই দিলে তেনেহলে sec থিটা ইকুয়াল 1/cos 30 ডিগ্ৰী অৰ্থাৎ 1/cos 30 ডিগ্ৰী মানটো ইয়াত মিলালে হল যে √3 কি ইয়াত √3/2 আছে অৰ্থাৎ এই মানটো 1/√3/2 যেটো ক্যালকুলেশন কৰিলে আমাৰ আহিব 2/√3 অৰ্থাৎ অলটি যাব তাৰ মানে ইয়াত লিখিব লাগিব 2/√3 তাৰ পিছত এটো গল ইয়াৰ পিছত
আহিল আমাৰ cos এইটো ধৰিলে হ'ল 1/√2 আছে ওলটি গৈ পেলাই ইয়াত আহিব √2 এইটো আকৌ ওলটি গৈ পেলাই 2 হ'ব এইটো আকৌ আহিব 1/0 1/0 হলে এই এগেই ইনফিনিটি অৰ্থাৎ সংজ্ঞাবদ্ধ নহয় ইনফিনিটি চিহ্ন ব্যৱহাৰ কৰিলে হ'ল এতিয়া এই মান কেইটা গটে কেইটা আগৰ নিচিনাকৈ ওলটাই দিলে প্ৰথমতে ইয়াতে হ'ব ইনফিনিটি তাৰ পিছত ইয়াত হ'ব 2 ইয়াত হ'ব √2 আৰু ইয়াত হ'ব 2/√3 তাৰ পিছত আকৌ 1 এনেকৈ আমি তালিকাখন পূৰ্ণ কৰি দিলো আৰু এই তালিকাখন এতিয়া মনত ৰখাৰ কাৰণে আৰু কেইটামান আমি টিক্স এই ভিডিওটোৰ জৰিয়তে বা মাধ্যমত আমি কৈ আছো এইখিনি ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ কথা যেতিয়া আমি sin থিটাৰ গোটেই কেইটা মান জানিব পাৰিম তেতিয়াহলে আমি নিশ্চিত cos থিটাৰ গোটেই কেইটা মান আহি যাব কাৰণ sin থিটাৰ মান কেইটা ওলটাই দিয়াৰ লগে লগে cos থিটাৰ হৈ যাব একেদৰে tan থিটাৰ মান কেইটা যেতিয়া জানিম তেতিয়া ওলটাই দিলে cot থিটা হৈ যাব আকৌ sec থিটাৰ মান যেতিয়া জানিম ওলটাই দিলে cosec থিটাৰ মান কেইটা পাই যাম কিন্তু তাৰ উপৰিও ইয়াত আৰু কেইটামান কথা মনত ৰখাৰ এটা কিটিপ আছে ধুনীয়া কিটিপ আছে এইটো এনেকৈ মনত ৰাখিলে হ'ল যে গোটেই কেইটা 0 ডিগ্ৰীৰ মান এতিয়াই হয়তো সকলোৰে মনত মানে মুখস্থ হৈ যাব এই কথাটো মনত ৰাখিলে হ'ল যে 0 1 0 তাৰ পিছত ইনফিনিটি 1 ইনফিনিটি এনেকৈ মনত ৰাখিলে বস্তুটো খুব সুবিধা হ'ব কাৰণ আগৰ কিতাপবিলাকত এনেকুৱাই আছিল আজিকালি হয়তো কিতাপবিলাক অলপ চেঞ্জ কৰি দিছে এই ইনফিনিটি ঠাইত কেৱল ইনফিনিটি ঠাইত মনত ৰাখিব এটো হল সংজ্ঞাবদ্ধ নহয় অৰ্থাৎ আজিকালি কিতাপবিলাকত অলপ যদিও ওলটাকে লিখিছে গতিকে আমি এনেকৈ যদি মনত ৰাখো তেনেহলে আমাৰ অংক কৰাৰ কাৰণে তেতিয়া মানে বাধা নহব তে যে হক এই 0 ডিগ্ৰী মান কেইটা সাগে হয়তো সকলোৰে মনত মুখস্থ হৈ যাব এতিয়াই যে sin এইটো যদি কিটিপটো মনত ৰাখো 0 1 0 ইনফিনিটি 1 ইনফিনিটি এনে হৈ যায় যে 0 1 0 ইনফিনিটি 1 ইনফিনিটি এনে হৈ যায় গোটেই কেইটা 0 ডিগ্ৰী মান হৈ গল এতিয়া আমি প্ৰথম ভিডিওটোৰ জৰিয়তে আমি কৈছিলো যে প্ৰথমতে মনত ৰাখিব লাগিব যে ছয়টা অনুপাত কেনেকৈ sin cos tan cot sec cosec ঠিক একেদৰে আমি সিস্টেমেটিক ইয়াতো সেই বস্তুখিনি ভাজাই গৈ আছো কিন্তু গতিকে আৰম্ভণিৰ ভিডিওবিলাক অলপ ভালকৈ গুৰুত্ব দি পঢ়ি ল'ব গতিকে এইখিনি ক্লিয়াৰ হৈ যাব গতিকে আজিৰ এইটো 0 1 0 ইনফিনিটি 1 ইনফিনিটি এইটো হল গুৰুত্বপূৰ্ণ আৰু আমি কেইটামান ইয়াৰ পৰা কিটিপ দেখুৱাই দিছো যেনিবা যেতিয়া আমি ক'ব পাৰিম sin 0 ডিগ্ৰীৰ মানটো 1/√2 সৰি sin 65 ডিগ্ৰীৰ মান যেতিয়া আমি কম 1/√2 তেনেহলে ক'ব খাটাং cos 45 ডিগ্ৰী মানটো 1/√2 এটো মনত ৰাখিলে হল যে sin 0 ডিগ্ৰী গটিকে 0 ডিগ্ৰী তো হৈ গল এতিয়া sin 45 ডিগ্ৰী মান যেতিয়া আমি কম 1/√2 তেতিয়া cos 45 ডিগ্ৰী মান খাটাং 1/√2 মনত ৰাখিলে হল আকৌ যেতিয়া tan 45 ডিগ্ৰী মানটো 1 আমি জানিম তেনেহলে মনত ৰাখিলে হল cot নিশ্চিত 1 এ আছে একেদৰে sec 45 ডিগ্ৰী মান যদি √2 মনত থাকে তেনেহলে cosec খাটাং 1/√2 মনত থাকিব গতিকে এনেকৈ আমি এই টেকনিকবিলাক যদি অলপ আমি জানো তেনেহলে নিশ্চয় আমাৰ অংক কৰাৰ কাৰণে কেতিয়াও বাধা নহব কাৰণ প্ৰথম অৱস্থাত আৰু কেইটামান আমি কিটিপ ইয়াৰ পৰা কৈ দিছো যে ইয়াত ভাবি ল'ব কোনটো যে sin এতিয়া সাপোজ মনত এই হাৰিটো আমাৰ মনত আছে গতিকে যেতিয়া এটা কথা লক্ষ্য কৰিব যে sin 30 ডিগ্ৰী যিমান মান আছে সেই sin সৰি ক্ষমা কৰিব sin 60 ডিগ্ৰী মানটো ইয়াত √3/2 আছে আৰু জানিব cos হেইটো 30 ডিগ্ৰীত আহি পৰে ইয়াত cos 30 ডিগ্ৰী sin 60 ডিগ্ৰী মান cos 30 ডিগ্ৰীত আহিব আকৌ sin 30 ডিগ্ৰী মান যেটো আছে এটো cos 60 ডিগ্ৰীত যাব এনেকৈ ওলটাই কৰিলেও হৈ যায় অৰ্থাৎ এটো মনত ৰখাৰ একেবাৰে ইজি মেথড আমি আলোচনা কৰিলো এইখিনিয়ে ইয়াৰ মাজতো আৰু হয়তো বস্তুবিলাক মনত ৰাখিব যে যেনেকৈ আমি sin কৈছো ঠিক একেদৰে tan তেনেকৈ আমি মনত ৰাখিব পাৰি tan 30 ডিগ্ৰীত যিমান আছে ঠিক cot 60 ডিগ্ৰীত গৈ পাব আকৌ tan 60 ডিগ্ৰীত যিমান আছে একেদৰে cot হেতু 60 ডিগ্ৰী টু 30 ডিগ্ৰীত আহি যাব এনেকৈ গোটেইবিলাক sin cos tan cot sec cosec এই গোটেই কেইটা মান আমি অনায়াসে আমাৰ মেমৰিত যদি এই বস্তুখিনি কিটিপখিনি যদি মনত ৰাখিব পাৰো তেনেহলে আশা কৰো অংক কৰাৰ কাৰণে আমাৰ কেতিয়াও বাধা নহব তে যিয়ে নহওক আমি আৰু আজিৰ এই ভিডিওটো দীঘলীয়া নকৰো ইয়াৰ পিছত হয়তো নেক্সট আমি হয়তো ভিডিও ডে 4 ৰ হৈতে আকৌ হয়তো লগ পাম গতিকে সেই প্ৰতিশ্ৰুতিৰে আমি আজিৰ এই ভিডিওটো আমি সমাপ্ত কৰিব বিচাৰিছো গতিকে ইয়াৰ পৰা বন্ধু বান্ধৱীসকলে বা মৰমৰ ছাত্ৰ ছাত্ৰীসকলে বহুত কিবা ক'বলগীয়া যদি থাকে আমাৰ যেহেতু ইয়াত
কোৱাৰ মাধ্যমত বহুত কিবা কিবি ৰৈ যাব পাৰে বা ত্ৰুটি বিচ্যুতি হৈ যাব পাৰে তাৰ কাৰণে সকলোৱে মোক সহযোগ কৰিব আৰু কমেণ্ট বক্সত আমাক গোটেইখিনি কথা আঁতিগুৰি মাৰি ব্যাখ্যা ক'ব আমি ব্যাখ্যা কৰিম নিশ্চয় এই ইয়াতে আমি আজিৰ ভিডিঅ'টো সামৰিলোঁ ধন্যবাদ